হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন, ভাবিছোঁ আজি ব্লগটোকে বনাওঁ। আজি হৈছে কাতি বিহু অৰ্থাৎ কঙালী বিহু। কঙালী বিহুৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু এতিয়া শৰৎকাল আহি গ'ল, শৰৎকালত গোটেই উৎসৱমুখৰেই পৰিৱেশ। শৰৎ ঋতু প্ৰকৃতিৰ অপৰূপা সৌন্দৰ্যৰ বাবে শৰতৰ ঋতুৰ ৰাণী বুলি কোৱা হয়। শৰৎ মানেই কহুঁৱা নিয়ৰ সিক্ত দুবৰি বনৰ চঞ্চল মাদকতাই প্ৰকৃতিৰ চৌদিশ মন প্ৰাণ চঞ্চল কৰি শোভায়িত কৰে। শেৱালিৰ সুবাসত বিলীন হৈ যায় প্ৰতিটো শাৰদীয় ফল। শাৰদীয় দুৰ্গা পূজাৰ পৰাই এই উৎসৱবিলাক আৰম্ভ হৈছে, সেইকাৰণে শাৰদীয় দুৰ্গা পূজা বুলি কোৱা হয়। দুৰ্গা পূজাৰ পিছতেই লক্ষ্মী পূজা হৈ গ'ল। এতিয়া আছে কাতি বিহু অৰ্থাৎ কঙালী বিহু। তাৰপিছত কালী পূজা বা দেৱালী আহিব। আশা কৰোঁ আপোনালোক সকলোৱে পূৰা এনজয় কৰি আছে এইকেইদিন। আশা কৰোঁ আপোনালোক সকলোৱে ব্লগটো চাই ভাল পাব আৰু শেষলৈকে চাব। আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব একদম নাপাহৰিব। গাইজ, গা ধুই ৰেডি হৈ আহিলোঁ। এতিয়া পিঠা কেইটামানকৈ বনাই লওঁ, আপোনালোকক দেখাওঁ কেনেকৈনো বনাওঁ। ঘিলা পিঠা বনাবৰ বাবে এইটো মিশ্ৰণ তৈয়াৰ কৰি লোৱা হৈছে বৰা চাউল আৰু নিমখ দি। আৰু এনেকুৱা এটা শ্বেপ দিব লাগিব, তাৰপিছত তেলত ভাজি দিব লাগিব। এতিয়া মালপোৱা বনাবৰ কাৰণে আমি এইটো মিশ্ৰণ তৈয়াৰ কৰি লোৱা হৈছে। চকোৱা চাউল আৰু গুড়েৰে সানি লোৱা হৈছে। তিল পিঠা বনোৱা হৈছে। এইটো তিল পিঠা নহয় আৰু এতিয়া এইটো নাৰিকলৰ পিঠা হ'ব। ব্লেক ৰাইচ দিছে বৰা চাউলৰ সলনি এইবাৰ। গাইজ, আজি বিহু উপলক্ষে আমি ককা, আইতা, বৰমা আৰু খুৰাৰ স্মৃতিসৌধত চাকি দিবৰ কাৰণে আহিছোঁ। যিহেতু এইটো আমাৰ পৰম্পৰা হয়, আগৰে পৰা চলি আছে। গতিকে আহকচোন কোন কোন আহিছোঁ আৰু পাইছোঁহি। আৰু এইখনেই হৈছে হ'ল বাগানখন। স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰম তপী ধৰি প্ৰেমা পন্দে প্ৰেয়ন্তি পিতা স্বৰ্গ। আহি আছোঁ, হৈ গ'ল আমাৰ কাম। ৱাহ, ধুনীয়া লাগিছে কিন্তু দেই চিনেৰীটো।
আমাৰ তুলসী ভেটি অলমষ্ট ৰেডি হৈছে আৰু এতিয়া একবাৰ মই মুচি থৈছোঁ। মই মুচিছোঁ আকৌ দেই, বেলেগে মুচা নাই। ইয়াতে ৰুব লাগিব আৰু মাজতে বাকীখিনি আকৌ এবাৰ মুচিব লাগিব, তেতিয়াহে টাইট হ'বগৈ। গাইজ আমি এতিয়া ঔটেঙা আনিবলৈ আহিছোঁ। এই মোৰ লগৰ বিহু খাবলৈ বুলি আহিছিলে, মানে বেলেগৰ ঘৰলৈ আহিছিলে হা, কিন্তু আমাৰ ঘৰত আৰু বিহুটো খাই যাবলৈ পাই গ'ল আৰু নিমন্ত্ৰণটো দি দিয়া হৈছে। এয়া আমাৰ সাহসী ছোৱালীজনী, যি অকণো ভয় নকৰাকৈ এই হাবিৰ মাজতো ঔটেঙা পাৰিবলৈ ঔটেঙা গছৰ তলত পাইছে। গাইজ ৰঙলৈ পেলাই এতিয়া ফাইনেল হৈছেগৈ আৰু লাষ্টতে পাইছে কেনেকুৱা হৈছে জনাব আপোনালোকে কমেণ্ট কৰি। ৰোৱা হৈ গ'ল, এইটো কি চিম্বল বুলি কয়? যিটো আমাৰ শুভ কামবিলাকত প্ৰয়োগ কৰা হয়। আমাৰ খুৰাৰ ঘৰত আমাৰ খুৰাৰ ছোৱালীয়ে ডেক'ৰেশ্যন কৰিছে কুকিয়ে। বেকগ্ৰাউণ্ড আপোনালোকে ইগন'ৰ কৰিব, কাৰণ সেইটো ভঁৰাল ঘৰ হয়। ভঁৰাল ঘৰৰ সন্মুখতে আমাৰ তুলসী ভেটিটো বনোৱা হৈছে মানে খুৰাহঁতৰ। আমি এতিয়া পথাৰলৈ চাকি দিবলৈ আহি আছোঁ দুয়োজনীয়ে মিলি। আমাৰে সদায় দায়িত্ব পৰে পথাৰত। আমাৰ ঘৰৰ পৰা অলপ দূৰ হয়, ৰাতিপুৱা দেখুওৱা জেগাটোৰ ফালে বাগানখন পাৰ হৈ আহিলোঁ। আমাৰ পিছফালেহে পথাৰ আছে, মানে সেইটো কাৰণে অলপ দূৰ হয়। সোনকালে আহিছোঁ অলপ। গাইজ বৰ্তমান আমি চাকি জ্বলাই আছোঁ। আপোনালোকক গোটেইখিনি দেখাব পৰা নাই, কাৰণ ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাব। আমাৰ ঘৰৰ ইয়াৰ ডেক'ৰেশ্যন হৈ আছে, বাকীখিনি আপোনালোকে চাই থকাৰ আগলৈ আৰু দেখুৱাম। গাইজ আহক আমাৰ ঘৰৰ ফাইনেল লুকটো চাওঁ কেনেকুৱা হৈছে ন। চব মোৰ আইডিয়া মতে, বেছি একো ইমান কৰা নাই। মই যিমান পাৰোঁ মম আৰু চাকিয়ে জ্বলাবলৈ ট্ৰাই কৰিছোঁ, লাইটৰ ব্যৱস্থা কৰাই নাই। এয়া হৈছে আমাৰ ঘৰৰ আমি শেষৰ ঘৰত, মানে মোৰ সৰুজন খুৰাৰ ঘৰত এয়া প্ৰাৰ্থনা চলি আছে। ইয়াৰ পিছতে আমি শৰাই ভাঙিম তিনিও ঘৰৰ মিলি। ইয়াতে প্ৰসাদ খোৱাটো হ'ব। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আমাৰ এই সোণাই। আৰু আমাৰ পোৱালীকেইটাই ফটকা ফুটাই আছোঁ। গাইজ এতিয়া আমি সকলোৱে এই খুৰাহঁতৰ ঘৰতে বহি মেলি প্ৰসাদটো খাবলৈ লৈছোঁ। এইজন খুৰাৰ ঘৰতে। এয়া আমাৰ ওচৰৰে এজন খুৰা, বৰ্তা। এয়াও এজন বৰ্তা। গাইজ সকলোৱে এতিয়া আমি প্ৰসাদ মুঠি গ্ৰহণ কৰিলোঁ আৰু সকলোৱে একেলগে বহি খালোঁ তিনিও ঘৰ মিলি, খুৰাহঁতৰ ঘৰ আৰু আমাৰ ঘৰ মিলি। গাইজ ইমানতে এতিয়া ভ্লগটো সামৰোঁ বুলি ভাবিছোঁ, বিশেষ বনাই নাথাকোঁ। কাইলৈ মোৰ এক্সামো আছে, গতিকে ইমানতে ভ্লগটো সামৰিছোঁ। আপোনালোকে ভ্লগটো চাই নিশ্চয় ভাল পালে, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। যিসকল নতুনকৈ আহিছে সেইসকলে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু মোৰ এনে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে, যাতে মোৰ ভ্লগসমূহ আহিলে আপোনালোকে ন'টিফিকেশ্যন পায়। তেতিয়াহ'লে ঠিক আছে গাইজ, আকৌ এবাৰ হেপী কঙালী বিহু। গুড নাইট গাইজ।
হে